তুই আজি স্কুলত নাযায় ভালে কৰছা। ওই হরেন্দা সদায় টিকা ভাড়ার ওরা স্কুলত যাই থাকবি। এই গৰমৰ দিনত এই গাছৰ তলত বহি পেলাই যি মজা লাগে আৰু। ওই হরেন্দা এটা থাকিলে মোক ঘুমাই লাগে, যি ঠাণ্ডা। দুইটা কেইটামান বাজিলে? এই হরেন্দা এটা 11:30 বাজি নাপাইছো, আমি 10টা বাজাতে আহিছো, 2 ঘন্টা হ'ল আহি। এই ৰঘুইটা কিবা খাব লাগছে আকৌ। তাহলে যাও এই ৰঘু, মোৰ কিন্তু লেগ পিচটো খাই মজা লাগছে। এই হরেন্দা মোৰো কিন্তু ঠাণ্ডা বতৰটো খাই কম ভাল লগা নাই, মই সেইকাৰণে লেগ পিচ চেগ পিচ খাই আকৌ ভাল নাপাওঁ। এই গৰমৰ দিনটোত ঠাণ্ডাটোৱে মেইন বস্তু। এই হরেন্দা আমাৰ স্কুল ছুটি হোৱাৰ টাইম হৈছে, যাওঁ 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 যাওঁ। এই ৰঘু যাম মই খাই লওঁ। এই চাহ আহিছে আন পাইছো আকৌ। এই ৰঘু তই আজি স্কুলত কিয় যোৱা নাই? স্কুলত নাযায় পেলাই তই হোটেলত বহি এইবিলাক খাই আছা। কথা কবা আহিছা তই, তোৰ কি বেমাৰ হৈছে ৰঘু? জ্বৰ যদি হৈছে ঠাণ্ডা বতৰত কিয় খাব লাগছে? আৰু মই ঘৰৰ পৰা তোৰ ঘৰৰ পৰা আহিছো, এতিয়া তোৰ ঘৰত সুধি আহিছো, একো বেমাৰ হোৱা নাই, থাকিয়ে দি আছে। যদিহে আজি তই আৰু স্কুল ক্ষতি কৰা চাবি কিন্তু। ৰঘু যি হ'ল হ'ল, আমি খাওঁ যাওঁ। হয় তেনে খাওঁ থাকো থাকিবি, মই স্কুল ক্ষতি নকৰোৱে ভাই। স্কুল যাওঁ যাওঁ যাওঁ